নমস্কাৰ, মই নবীন চন্দ্ৰ নাথ। প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ মোৰ নবীন জ্ঞানৰ চেনেললৈ। আজি মই কথা পাতিম দুজন খেতিয়কৰ বিষয়ে। দুজন খেতিয়ক আছিলে একেখন গাঁৱৰে, একেই খেতি কৰিছিল, একেই ধন উপাৰ্জন কৰিব পাৰিছিল। আৰু এদিন হঠাৎ তেওঁলোকৰ দুয়োজনে একেদিনাখনে মৃত্যু হ'ব লগা হ'ল। তেওঁলোক মৃত্যু হোৱাত ভগৱানৰ ওচৰ পালে। ভগৱানে তেওঁলোকক সুধিলে যে কি হ'ব বিচাৰে। এজন খেতিয়কে ক'লে, প্ৰভু, মই ইমান দিনটো কষ্ট কৰোঁ, তথাপি মোৰ পৰিয়ালটো চলিবলৈ নাটনি হয়। মোক এনেকুৱা বনাই দিয়ক যাতে সদায় মোৰ ধন পাই থাকোঁ, কাকো দিব নালাগে। ভগৱানে ঠিক আছে, তথাস্তু বুলি কৈ ক'লে। আৰু আনজনক সুধিলে যে কি হ'ব বিচাৰে। তেতিয়া আনজনে ক'লে, প্ৰভু, মোক আপুনি যিখিনি দিছে সেইখিনি মই সন্তুষ্ট, মোৰ সকলো আছে, কিন্তু প্ৰভু মোক এনেকুৱা কৰি দিয়ক যাতে মোৰ পদূলিত অহা ভিক্ষাৰীকেইজন একো দান নোলোৱাকৈ ফিৰি যাব নোৱাৰে আৰু তেওঁলোকে দুখ নেপায়। ভগৱানে ক'লে, ঠিক আছে, তথাস্তু। তেতিয়া দুইজন একেখন গাঁৱতে আকৌ জন্ম দিলে। পিছত যোনজনে প্ৰথমে কৈছিলে যে মোক দিয়ে থাকক, ধন পাই থাকোঁ যাতে কাকো দিব নালাগে, এজন কেৱল জানানে মস্ত ভিক্ষাৰী, আৰু আনজন হ'ল গাঁৱৰ আটাইতকৈ ধনী মানুহ। গতিকে বন্ধু বান্ধৱসকল, কাহিনীটো শুনি চাগৈ নিশ্চয় ভাল পাইছা, কাৰণ এজন লোভীয়া মানুহ কেতিয়াও ধনী হ'ব নোৱাৰে। গতিকে যদি ভাল পাইছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আগলৈ যিবোৰ ভিডিঅ' দিম সেইটো তোমালোকে অতি সোনকালে মোৰ ভিডিঅ'বোৰ পোৱা। ধন্যবাদ।